নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোন প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, হুইচ অফ দ্য ফলোয়িং ডিটাৰমাইন্স ডেট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ফেডাৰেল? তলৰ কোনটোৰ মতে ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ ক্ষমতাৰ বিভাজন। হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন এনভাইজেছ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ফৰ চিলড্ৰেন আপ টু দ্য এজ অফ 14 years? সংবিধানৰ কোনটো অনুচ্ছেদে শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আৰ্টিকল 45। How many schedules are there in the Constitution of India at present? বৰ্তমান ভাৰতৰ সংবিধানত কেইটা অনুসূচী আছে? উত্তৰটো হৈছে অপশ্যন ডি, 12টা। নম্বৰ প্ৰশ্নটো হৈছে, when was the first meeting of the Constituent Assembly of Indian held? ভাৰতৰ সংবিধানৰ সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 9 ডিচেম্বৰ 1946। হোৱাট ইজ দ্য মিনিমাম এজ ফৰ বিং দ্য মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট? সংসদৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হোৱা উচিত? ইয়াৰ অপশ্যনসমূহ হৈছে 21 বছৰ, 25 বছৰ, 30 বছৰ আৰু 35 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 25 বছৰ। প্ৰশ্নটো হৈছে, ইন দ্য কেছ অফ এ ডেডলক বিটুইন দ্য টু হাউজেছ অফ দ্য পাৰ্লিয়ামেণ্ট, দ্য জইণ্ট চিটিং ইজ প্ৰিজাইডড অভাৰ বাই দ্য। সংসদৰ দুয়োটা সদনৰ অচলাৱস্থাৰ সময়ত যুটীয়া বৈঠকত সভাপতিত্ব কোনে কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, স্পীকাৰ অফ লোকসভা। মোৰ প্ৰশ্নটো হৈছে, হু এমং দ্য ফলোয়িং ৱাজ দ্য কনষ্টিটিউশ্যনেল এডভাইজাৰ টু দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি অফ ইণ্ডিয়া? তলৰ কোনজন ভাৰতৰ সংবিধান সভাৰ সাংবিধানিক পৰামৰ্শদাতা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বি এন ৰাও। মোৰ প্ৰশ্নটো হৈছে, হু এমং দ্য ফলোয়িং ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? তলৰ কোনজন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ডক্টৰ বি আৰ আম্বেদকাৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে, হু ইজ দ্য হেড অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ? মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন? ইয়াৰ অপশ্যনসমূহ হৈছে প্ৰাইম মিনিষ্টাৰ, বি প্ৰেচিডেণ্ট, চি চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট, অপশ্যন ডি ভাইচ প্ৰেচিডেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 10, হু এপইণ্ট দ্য এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া? ভাৰতৰ মহান্যায়বাদীক কোনে নিযুক্তি প্ৰদান কৰে? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ, প্ৰাইম মিনিষ্টাৰ, অপশ্যন বি চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট, অপশ্যন চি চিফ ইলেকশ্যন কমিশ্যনাৰ, অপশ্যন ডি প্ৰেচিডেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰেচিডেণ্ট। পিছৰ প্ৰশ্নটো হৈছে, টু হোম আৰ দ্য কাউন্সিল অফ মিনিষ্টাৰ ইন দ্য কেবিনেট কালেক্টিভলি ৰেছপঞ্চিবল? কেবিনেট মন্ত্ৰী পৰিষদ সামগ্ৰিকভাৱে কাৰ ওচৰত দায়বদ্ধ? অপশ্যন এ, সুপ্ৰিম কোৰ্ট, অপশ্যন বি পাৰ্লিয়ামেণ্ট, অপশ্যন চি প্ৰেচিডেণ্ট, অপশ্যন ডি প্ৰাইম মিনিষ্টাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পাৰ্লিয়ামেণ্ট। মোৰ প্ৰশ্নটো হৈছে, টু হুইচ পোষ্ট ডাজ দ্য প্ৰেচিডেণ্ট এপইণ্ট দ্য লিডাৰ অফ দ্য মেজৰিটি পাৰ্টি ইন দ্য লোকসভা? লোকসভাৰ নিৰ্বাচনৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি পদত নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰাইম মিনিষ্টাৰ। হু ইজ দ্য চেয়াৰমেন অফ দ্য ৰাজ্যসভা? ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াৰ অপশ্যনসমূহ হৈছে প্ৰেচিডেণ্ট, অপশ্যন বি ভাইচ প্ৰেচিডেণ্ট, অপশ্যন চি প্ৰাইম মিনিষ্টাৰ, অপশ্যন ডি এটৰ্নী জেনেৰেল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভাইচ প্ৰেচিডেণ্ট, উপৰাষ্ট্ৰপতি। হু ইজ দ্য এক্সিকিউটিভ হেড অফ দ্য ইণ্ডিয়ান ইউনিয়ন? ভাৰত যুক্তৰাষ্ট্ৰৰ কাৰ্যকৰী মুৰব্বী কোন? ইয়াৰ অপশ্যনসমূহ হৈছে প্ৰেচিডেণ্ট, অপশ্যন বি প্ৰাইম মিনিষ্টাৰ, অপশ্যন চি চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট, অপশ্যন ডি স্পীকাৰ অফ দ্য লোকসভা।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি। নম্বৰ প্ৰশ্নটো হৈছে বাই হোম ৱাজ দ্য অবজেক্টিভ ৰিজলিউশ্যন মুভ ইন দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি। সংবিধান সভাত কাৰ দ্বাৰা উদ্দেশ্য প্ৰস্তাৱ উত্থাপিত হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ, অপশ্যন বি ডক্টৰ এছ ৰাধাকৃষ্ণন, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জৱাহৰলাল নেহৰু। 16 নম্বৰ প্ৰশ্নটো হৈছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বৰোড দ্য স্কিম অফ ইণ্ডিয়ান ফেডাৰেশ্যন ফ্ৰম কনষ্টিটিউশ্যন অফ। ভাৰতীয় সংবিধানে যুক্তৰাজ্যৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰিছে? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ USA, অপশ্যন বি কানাডা, অপশ্যন চি আয়াৰলেণ্ড, অপশ্যন ডি UK। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কানাডা। নেক্সট কুৱেশ্যন ডিউৰিং হুইচ পিৰিয়ড দ্য ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিমেইন ছাছপেণ্ডেড। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ কোন সময়ত সাময়িকভাৱে বাতিল কৰা হয়? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ জেনেৰেল ইলেকশ্যন, অপশ্যন বি অল টাইপছ অফ ইমাৰ্জেঞ্চিজ, অপশ্যন চি নেশ্যনেল ইমাৰ্জেঞ্চিজ, অপশ্যন ডি ইন অল এবভ চিটুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নেশ্যনেল ইমাৰ্জেঞ্চি। প্ৰশ্নটো হৈছে হু এপইণ্ট দ্য চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক কোনে নিযুক্তি প্ৰদান কৰে? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ প্ৰেচিডেণ্ট, অপশ্যন বি প্ৰাইম মিনিষ্টাৰ, অপশ্যন চি পাৰ্লিয়ামেণ্ট, অপশ্যন ডি চিফ জাষ্টিছ অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰেচিডেণ্ট। প্ৰশ্নটো হৈছে হুইচ আৰ্টিকল এম্পাৱাৰ্ছ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু ডিক্লেয়াৰ প্ৰেচিডেণ্ট ৰুল ইন এ ষ্টেট। কোনটো অনুচ্ছেদে ভাৰতৰ ৰাষ্ট্ৰপতিক ৰাজ্যত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰাৰ ক্ষমতা প্ৰদান কৰিছে? অপশ্যন এ আৰ্টিকল 354, অপশ্যন বি আৰ্টিকল 351, অপশ্যন চি আৰ্টিকল 356, অপশ্যন ডি আৰ্টিকল 361। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰ্টিকল 356। হুইচ কাণ্ট্ৰি হেজ দ্য লেংডিয়েষ্ট কনষ্টিটিউশ্যন। কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ USA, অপশ্যন বি UK, অপশ্যন চি কানাডা, অপশ্যন ডি ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইণ্ডিয়া। ইণ্ডিয়াৰ সংবিধান আটাইতকৈ দীঘল। হুইচ ৰাইট was described by Dr. B.R. Ambedkar as the heart and soul of the constitution. কোনটো অধিকাৰক ডক্টৰ B.R. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা স্বৰূপে বৰ্ণনা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে